পাঁচটা পয়েন্ট যদি মই ঘোষণা করে দিম টোটালি বিটিসি ভিতৰত যিমান আদিবাসী আছে একচেটিয়া হৈ যাব আমি বিজেপিক জিতাই দিম 100%। আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিল যেটো চৰকাৰে আমাক দিছে সেই কাউন্সিল আধাৰত যিখন পেকেজ আছে যিখন সুবিধা আছে সেইটো সুবিধাৰ ভিতৰত আমি কষ্ট কৰি আছোঁ 2024 কাৰণে লাগি পৰি উঠি যাম আৰু 2024 আমি বিজেপিক জিতাম। বেলেগৰ নিচিনা যদি আমাৰ নহয় তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। সেইটোৱে মই চৰকাৰৰ তাত আহ্বান কৰিছোঁ যিহেতু যাতে এই আন্দোলন নকৰা আগতে পইণ্ট যদি মই ঘোষণা কৰি দিম টোটেলি বিটিসি ভিতৰত যিমান আদিবাসী আছে একচেটিয়া হৈ যাব আমি বিজেপিক জিতাই দিম 100%। প্ৰথমত মই আপোনাৰ মিডিয়াসকলক ধন্যবাদ দিছোঁ, লগতে আমাৰ সংগঠনৰ যেকেইটা শ্বহীদ হৈছে সেইকেইটা মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমাৰ জুলাই 6 তাৰিখত যিখন আমাৰ 5টা চমুকৈ 8টা গ্ৰুপে 16টা EM যিখন শপত গ্ৰহণ হৈ গ'ল সেইখন চৰকাৰক মই ধন্যবাদ দিছোঁ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহুত কোটি কোটি ধন্যবাদ দিছোঁ। কাৰণ আমাৰ কাৰণে 75 বছৰৰ পিছত এটা পৰিচয় পালোঁ, সেইকাৰণে মই বহুত মানে আনন্দিত, বহুত ভাল লাগিছে। লগতে অসমৰ যেটো মুখ্যমন্ত্ৰী CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ আমাৰ যিখন ষ্টাইপেণ্ড সেইখন যাতে নিজে কৈছিল যে এখন 6 তাৰিখত শপত গ্ৰহণ হৈছিল সেইদিনাখনে নিজে কৈছিল যে 2-3 দিনৰ ভিতৰত আমি ষ্টাইপেণ্ডখন ৰিলিজ কৰাই দিম। আজি 1 মাহ হৈ গ'ল, আজি আগষ্ট 6 তাৰিখ। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই আহ্বান কৰিছোঁ যাতে সি আমাৰ ষ্টাইপেণ্ডখন যাতে অতি সোনকালে ৰিলিজ কৰি দিয়ে। লগতে যিখন আমাৰ ৰিহেবিলিটেশ্যন আছে সেই ৰিহেবিলিটেশ্যনখন যাতে সোনকালে কামটো আৰম্ভ কৰে, সেইটোৱে মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু মই মানে যিহেতু আমাৰ যিখন কাউন্সিল আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিল যেটো চৰকাৰে আমাক দিছে সেই কাউন্সিল আধাৰত যিখন পেকেজ আছে যিখন সুবিধা আছে সেইটো সুবিধা যাতে আমাক আমাৰ পাব্লিক গ্ৰাছত যাতে সবে ভালকৈ সুবিধা ল'ব পাৰে। আৰু চৰকাৰৰ তাত এইটোৱে আহ্বান জনাইছোঁ যাতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ যেহেতু আমাৰ আদিবাসী বহুত পিছপৰা জাতি হয়, শিক্ষাৰ ক্ষেত্ৰত যাতে আমাৰ অসমৰ CM ছাৰক যাতে মই আহ্বান কৰিছোঁ যাতে শিক্ষাৰ ওপৰত যাতে ভালকৈ গুৰুত্ব দিয়ে। আৰু লগতে মানে যিখন 61 দফা আছে যাতে NDBৰ যেনেকৈ এটাকৈ দফাখন ইমপ্লিমেণ্ট হৈছে যাতে আমাৰ দফাখনো সেনেকৈ যাতে এটাকৈ মানে সোনকালে যাতে ইমপ্লিমেণ্ট হয়, সেইটোৱে চৰকাৰৰ তাত মই আহ্বান জনাইছোঁ। মই চৰকাৰত এইটোৱে আহ্বান জনাইছোঁ যাতে যিখন 61ৰ ভিতৰত যিখন দফা আছে যাতে আমাৰ সেইখন দফা মই চৰকাৰত বাৰে আহ্বান কৰিছোঁ যাতে সেইখন দফা যাতে মানে ভাল যেনেকৈ দফাত 61 হৈছে সেনেকৈ যাতে এটাকণ যাতে ইমপ্লিমেণ্ট কৰে, চৰকাৰক আহ্বান জনাইছোঁ। আৰু লগতে মই যেহেতু আমাৰ কাৰণে বিজেপি চৰকাৰে যেহেতু 75 বছৰত আমাক এটা পৰিচয় মানে দিছে সেইকাৰণে মই বিজেপি চৰকাৰ বহুত ধন্যবাদ দিছোঁ। আৰু লগতে বিজেপিৰ কাৰণে আমি ষ্টাৰ্ট কৰিছোঁ কাম কৰা ষ্টাৰ্ট কৰিছোঁ, যেহেতু আমাৰ কাৰণে ভাল কাম কৰিছে সেইকাৰণে মই বিজেপি চৰকাৰক আহ্বান কৰিছে আমাৰ কাৰণে যিখন 61 দফা আছে সেইখন দফাটো যাতে সোনকালে এটাকৈ যাতে ইমপ্লিমেণ্ট কৰে। যিহেতু বিজেপিৰ কাৰণে আমি এতিয়া ভিতৰে আমি কষ্ট কৰি আছোঁ, 2024 কাৰণে লাগি পৰি উঠি যাম আৰু 2024 আমি বিজেপিক জিতাম। বিটিচিত আমাক সময় নালাগে, বিটিচিৰ বাহিৰত অলপমান সময় লাগিব। বিটিচিৰ বাহিৰতো কাম আমাৰ ষ্টাৰ্ট হৈছে, চলি আছে, আৰু বিটিচিৰ ভিতৰতে কাম চলি আছে, গ্ৰাছত পাব্লিকৰ লগত আলোচনা চলি আছে। কাৰণ 2024 কাৰণে আমাৰ যিহেতু ইমান ডাঙৰ বিজেপি চৰকাৰে কাম কৰি দিছে সেইকাৰণে আমিও উঠি পৰি লাগি পেলাই বিজেপি চৰকাৰ একবাৰ জিতাম, BTC হওক আৰু নন BTC হওক আমি উঠি পৰি লাগি পেলাই জিতাম। সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যে আমাৰ যিখন ষ্টাইপেণ্ড আৰু ষ্টাইপেণ্ড যাতে সোনকালে ৰিলিজ কৰি দিয়ে আৰু লগতে ৰিহেবিলিটেশ্যনৰ কাম সোনকালে যাতে ষ্টাৰ্ট কৰে। লগতে আমাৰ যিখন এডিশ্যনেল স্পেচিয়েল পুলিচ ভেৰিফিকেশ্যন যিখন এডিশ্যনেল আছে সেইখন যাতে আমাৰ ৰানিং ষ্টাইপেণ্ড হোল্ডাৰ নিচিনা যাতে
সেই এডিশ্যনেলবিলাকৰ যাতে মানে ৰানিং ষ্টাইপেণ্ড যাতে পায় আৰু মানে আমাৰ নিচিনা সেইটো চৰকাৰৰ তাত মই আহ্বান কৰিছোঁ আৰু দাবী জনাইছোঁ। সেইটো যদি বেলেগৰ নিচিনা যদি আমাৰ নহয় তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। সেইটোৱে মই চৰকাৰৰ তাত আহ্বান কৰিছোঁ যিহেতু যাতে এই আন্দোলন নকৰাৰ আগতে যাতে সেইখন যিখন আমাৰ একৰ্ড আছে আৰু একৰ্ডৰ ভিতৰত যিখন দফা আছে সেইখন যাতে ইমপ্লিমেণ্ট কৰে আৰু আমাৰ যিখন ষ্টাইপেণ্ড ৰিহেবিলিটেশ্যন আৰু এডিশ্যনেল গ্ৰুপৰ যাতে সোনকালে কামটো ষ্টাৰ্ট কৰে সেইটোৱে মই চৰকাৰৰ তাত দাবী জনাইছোঁ আৰু আহ্বান কৰিছোঁ। মই মানে যিহেতু মই চৰকাৰৰ তাত বাৰে বাৰে দাবী জনাইছোঁ আহ্বান কৰিছোঁ যাতে আমি পাব লাগে আৰু পাম যাতে সেইটো আশা কৰিছোঁ। নিশ্চয় যিহেতু আমাৰ কাৰণে ভাল কাম কৰিছে নিশ্চয় আশা আছে বিজেপি চৰকাৰে আমাৰ কাৰণে ভাল চিন্তা কৰিব আৰু ভাল কাম কৰিব এইটো একদম পূৰা বিশ্বাস আছে। সেইকাৰণে বিজেপিৰ কাৰণে মই উঠি পৰি লাগি যাম। BTCৰ ভিতৰত গ্ৰাছত আলোচনা চলি আছে 2024 কাৰণে আৰু BTCৰ বাহিৰতো আমাৰ আলোচনা চলি আছে। মানে BTCত 5টামান পইণ্ট আছে মই ইলেকশ্যন আগে আগে মই ঘোষণা কৰি দিম। এইটো 5টা পইণ্ট যদি মই ঘোষণা কৰি দিম টোটেলি BTC ভিতৰত যিমান আদিবাসী আছে একচেটিয়া হৈ যাব। আমি বিজেপিক জিতাই দিম 100%। মানে কি ক'ম আৰু বিৰাট মোক বহুত ভাল লাগি আছে কাৰণ মই অসমত এই বিজেপি চৰকাৰ থকাৰ কাৰণে আমি 16টা EM দেখা পালোঁ। তাতকৈ আৰু বেছি আনন্দ কি আছে বহুত মানে একদম ক'বই নালাগে ইমান মানে ভাল লাগি আছে মানে সেইকাৰণে মই বিজেপিৰ কাৰণে কাম কৰিম সেইটো একদম 100% আৰু মই চৰকাৰত এইটোৱে আহ্বান জনাইছোঁ আৰু দাবী কৰিছোঁ যাতে আমাৰ যিখন একৰ্ডত ট্ৰাইবেল আছে সেই ট্ৰাইবেল যোনখন দফা যাতে যেন চৰকাৰে সোনকালে নিয়ম আধাৰত যাতে ইমপ্লিমেণ্ট কৰে সেইটোৱে মই চৰকাৰৰ তাত দাবী জনাইছোঁ। যিহেতু লোকসভাত পাছ হৈছে ৰাজ্যসভাত আটকি আছে বিল নিয়ম আধাৰত যাতে এই বিলখন যাতে সোনকালে ইমপ্লিমেণ্ট কৰে সেইটো চৰকাৰৰ তাত মই আহ্বান জনাইছোঁ। আৰু লগতে যিহেতু আমাৰ অসমৰ CM ছাৰে নিজে কৈছিল যে অ'থ টেকিং শপত গ্ৰহণ আগতে আমাৰ মানে ষ্টাইপেণ্ডখন ৰিলিজ কৰি দিব বুলি কৈছিল। তথাপি যোনদিনাখন আমাৰ জুলাই 6 তাৰিখত নিজে আমাৰ CM ছাৰে কৈছিল যে সোনকালে আমি কেইদিনৰ ভিতৰত ষ্টাইপেণ্ডখন ৰিলিজ কৰাই দিম। তো সেই নিজে কথা কৈছিল সেইকাৰণে আজি 6 তাৰিখ একমাহ হৈ গ'ল আজিলৈকে আমাৰ ষ্টাইপেণ্ডখন ৰিলিজ কৰা নাই। মই চৰকাৰক আৰু লগতে আমাৰ অসমৰ CM ছাৰক মই আহ্বান জনাইছোঁ দাবী কৰিছোঁ যাতে আমাৰ ল'ৰা বহুত কষ্টত ভুগি আছে সেইকাৰণে যাতে আমাৰ মানে ষ্টাইপেণ্ডখন যাতে এই কেইদিনৰ ভিতৰত যাতে সোনকালে 15 আগষ্টৰ আগত যাতে ৰিলিজ কৰি দিয়ে মই আহ্বান জনাইছোঁ CM ছাৰক।